পানী দিছোঁ ধুনীয়াকৈ জপি নাথাকাইছা ন। হেল্ল' এভৰিৱান, নমস্কাৰ। মই পৰিচয়তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি সোমবাৰে মই বিভুক স্কুললৈ লৈ যাম বুলি ভাবিছিলোঁ, লৈ যাব পৰা নহ'ল কাৰণ তাৰ ইউনিফৰ্মযোৰ আহি নাপালেহি। সেইটো কাৰণে তাক আজি স্কুললৈ লৈ যোৱাটো নহ'লগৈ। মোৰ এইটো মনৰ আশা মনতে গ'ল আৰু বেয়াও লাগিছে। আজিৰ দিনটো এটা স্পেচিয়েলি দিন বুলি ধৰি ৰাখিছিলোঁ মই। আৰু আজিৰ দিনটোতে এখন পায়সৰ শৰাইও আগবঢ়াইছিলোঁ মই। আৰু পায়সৰ শৰাইখন অলৰেডি ঠিক কৰিছোঁৱেই। আৰু তাক বোলো এটা সেৱা কৰাম ভগৱানৰ ওচৰত আৰু তাক স্কুললৈ প্ৰথম দিনটো হিচাপে লৈ যাম, এনেকৈ মনতে ভাবিছিলোঁ। কিন্তু আজি স্কুললৈ যাব পৰা নহ'লগৈ। ভগৱানৰ ওচৰতে সেৱা এটা ল'ব আৰু প্ৰথম স্কুললৈ যাবৰ কাৰণে। আৰু শিক্ষাময় জীৱনটো তাত সুখৰ হওক, শান্তিৰ হওক আৰু ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু অনাগত দিনবোৰক যাতে আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব বিভুক আহি থকা শিক্ষাময় জীৱনটোৰ লগত আগুৱাই যাবৰ কাৰণে, যুঁজিবৰ কাৰণে আশীৰ্বাদ কৰিব, আগবাঢ়ি যাবৰ কাৰণে। আৰু আমাৰ ফালৰ পৰাতো সদায় এয়াই প্ৰাৰ্থনা কৰিয়ে থাকিম, কাৰণ সন্তানটো আগবাঢ়ি যাওক আৰু শিক্ষাৰ লগত কেনেকৈ যুঁজিব লাগে সেইখিনি তাৰ জ্ঞান বুদ্ধি ভগৱানে দিয়ক। এনেকৈ আমিতো সদায় ভগৱানৰ ওচৰত উলহ লৈয়ে থাকিম। কিন্তু আপোনালোকেও বিভুক আগবাঢ়ি যোৱাত সহায় কৰিব, ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰিব বুলি আশা কৰিছোঁ। নিশ্চয় আপোনালোকে প্ৰাৰ্থনা কৰিব। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 ইয়া কুন্দেন তুষাৰহাৰ ধবলা ইয়া শুভ্ৰবস্ত্ৰবৃতা ইয়া বীণাবৰদণ্ডমণ্ডিতকৰা ইয়া শ্বেতপদ্মা শান্তকাৰং ভুজগশয়নম পদ্মনাভং সুৰেশং বিশ্বধাৰং গগনসদৃশং মেঘবৰ্ণং শুভাঙ্গম লক্ষ্মীকান্तं কমলনয়নম যোগীভিধ্যানগম্যম বন্দে বিষ্ণুং ভৱভয়হৰণং সৰ্বলোকৈকনাথনং ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्यु मा अमृतंगमय। ॐ शान्ति शान्ति शान्ति। প্ৰাৰ্থনাও মই ভালকৈ তিনিটা কৰিব পাৰিলোঁ, মনটো বহুত ভাল লাগিছে। এতিয়া আমি ধুনীয়াকৈ সেৱাটো কৰি মেলি আহিলোঁ। বেটাই মই, দেউতাক ওলাই গ'ল মন্দিৰলৈ আৰু মন্দিৰতে তেওঁ সেৱা এটা লৈছেগৈ। মোৰ এই গোঁসাই ঠাইখন আপোনালোকক আগতেও বহুতবাৰ দেখাইছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই মোৰ গোঁসাই ঠাইখন। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। মই পৰিচয়তে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।